ঠাণ্ডা দিন সোমাল বুলিলেই এই ওঠখনৰ লগতে মোৰ স্কিনৰ যে ছালখনো যে নহয় গৰু ছাল এৰুৱা দি এৰাই কিয় নাজানো এনেকুৱাই চেলেকা চুবুৰা হৈ যায় মানে কিবা লাগে ভাবিলোঁ সেইকাৰণে মোৰ নিচিনা স্কিন মানে কাৰোবাৰ থাকিব পাৰে কাৰণে ভাবিলোঁ আজি এনেকুৱা এটা মেকআপ লুক দেখুৱাওঁ যিটো আপোনালোকৰো সহজ হয় যিটো পূৰা গ্লেজ মাৰি থাকে তাৰ বাবে লাগিব PACৰ অইল প্ৰাইমাৰ যিটো একদম মোৰ কাৰণে বেষ্ট হয় মানে মোৰ নিচিনা চেলেকা চুবুৰা ড্ৰাই স্কিনৰ কাৰণে মানে বেষ্ট হয় আৰু দেই প্ৰথমে প্ৰাইমাৰটো এনেকৈ লগাই লৈ তাৰপিছত যি হাতত থাকে আপোনাৰ ফাউণ্ডেশ্যন আপোনালোকে লগাব পাৰে ফাউণ্ডেশ্যনটো ভালকৈ লগাই হোৱাৰ পিছত যিটো সকলো ছোৱালী মানুহৰ একদম ফেভৰেট দেই মানে গালখন অকণমান ৰঙা কৰাটো হয়নে কৰি লৈ এতিয়া কাপোৰযোৰ চেঞ্জ কৰি আহিলোঁ দেখিলেনে লুকটো কেনেকৈ চেঞ্জ হৈ গ'ল তাৰপিছত অলপমান মাস্কাৰা আৰু যিহেতু আমাৰ দৰকাৰী ফুটটো ল'লোঁ আৰু এইটো ফাইনেল লুক মেকআপো কৰিছোঁ কিন্তু মেকআপ যেন লগাও নাই হয়নে কেনেকুৱা পালে আপোনালোকে ক'ব